মই পাহাৰীয়া আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আপোনালোকক দেখাব বিচাৰিছো আমাৰ ক্ৰিষ্টাল শ্বৰুমটোত কি আছে। আহক। আমি প্ৰথমতে ভিডিঅ'ত দেখাইছিলোৱে আমাৰ ওচৰত আছে লাপিছ লাজুলি আৰু লাপিছ লাজুলি পিৰামিড, এমেথিছৰ পিৰামিড আৰু ৰ'জ কোৱাৰ্টজ পিৰামিড আৰু ৰ'জ কোৱাৰ্টজৰ এটো গ্লোব। আৰু আছে এটো মহালক্ষ্মী যন্ত্ৰ। এটো ঘৰত ৰাখিব পাৰে। চিট্ৰিন আছে। ঘৰত ধুনীয়াকৈ সজাইও ৰাখিব পাৰে। এজোপা হৈছে চিট্ৰিন গছ, ল'ব পাৰে। এই হৈছে কুবেৰ ষ্টেন। সেভেন চক্ৰৰ গছ আছে, ৰাখিব পাৰে ঘৰত ধুনীয়াকৈ। ঘৰখন বেলেঞ্চত থাকিব তেতিয়া। আৰু আছে এইবিলাক আপোনাৰ কুঞ্জাইট ব্ৰেচলেট আছে, ৰিলেশ্যনশ্বিপৰ কাৰণে ল'ব পাৰে। এইবিলাক মানিৰ কাৰণে আছে পাইৰাইট আৰু লাপিছ লাজুলি আছে। আৰু আমাৰ আছে এয়া মালা আছে, লাপিছ লাজুলিৰ মালা, ক্লিয়াৰ কোৱাৰ্টজৰ মালা, এঞ্জেলৰা মালা আৰু টাইগাৰ আইল মালা, ৰ'জ কোৱাৰ্টজৰ মালা, সেভেন চক্ৰ মালা। আৰু ইয়াতো আছে স্মকি কোৱাৰ্টজ হয় এইটো, আৰু এইটো কুঞ্জাইটৰ মালা। আৰু এইখিনি আছে ব্ৰেচলেট। এইবিলাক ব্ৰেচলেট আমাৰ নতুনকৈ আহিছে। এয়া হৈছে চুলেমণি। ৰ'জ কোৱাৰ্টজ আমাৰ বাইদেৱে পল্লৱী বাইদেৱে পিন্ধিয়ে থাকে। এইকেইডাল লেবেডাৰাইট, সেভেন চক্ৰ মালা, সেভেন চক্ৰৰ ব্ৰেচলেট হয়। আৰু এই ব্ৰেচলেটখিনি দেখাই দিয়া একবাৰ। ব্ৰেচলেট এই তাম্বল হয়। ৰ'জ কোৱাৰ্টজৰ ব্ৰেচলেট আছে। আৰু আছে আপোনাৰ মুন ষ্ট'ন আছে, গ্ৰীণ এভেঞ্চুৰিন আছে। আৰু এই লকেটবিলাক পিন্ধাব পাৰে। লকেটবিলাক সৰু সৰু ল'ৰা ছোৱালীক পিন্ধাব পাৰে। ব্লেক টাৰ্মুলেন, শ্ৰীযন্ত্ৰৰ লকেট আছে। এয়া আছে কাণফুলি, কাণফুলি পিন্ধিব পাৰে। আৰু এয়া আছে ভৰিত পিন্ধিব পাৰে। এইটো এমেথিছৰ হয়। আৰু ৰ'জ ক্লিয়াৰ কোৱাৰ্টজৰো আছে, ৰ'জ কোৱাৰ্টজৰো আছে, ভৰিত পিন্ধিব পাৰে। এইবিলাক সেভেন চক্ৰৰ লকেট আছে। লকেটখিনি একবাৰ ভালকৈ দেখাই দিয়াচোন। এইটো হৈছে অপ'লাইট। এইটো হৈছে অপ'লাইট। অপ'লাইটটো লাক্সাৰীৰ কাৰণে পিন্ধিব পাৰে। আৰু এয়া পাইৰাইটৰ আঙুঠি দেখাইছিলোঁ সেইদিনা। এইটো আৰু ওপৰত আছে এইটো পাইৰাইট, এমেথিছ, সেভেন চক্ৰ ডায়েৰী। আৰু এইখিনি হৈছে ব্ৰেচলেট। আৰু এইটো চাব পাৰে। এইটো গাড়ীত ৰাখিব পাৰে। ইয়াত লিখা আছে প্ৰস্পাৰিটি, হেল্থ, লাভ, লাইফ, ছাকচেছ, হেপিনেছ আৰু লাক। এইটো গাড়ীত ৰাখিব পাৰে। আৰু এইখন হৈছে আশীষ ছাৰৰ ডায়েৰী। এইখনত আপোনালোকে আপোনাৰ মনৰ কথা লিখি মেনিফেষ্ট কৰিব পাৰে, কি আপোনাৰ আশা আছে। আৰু এয়া হৈছে বটল, ক্ৰিষ্টেলৰ বটল, পানী। ইয়াত পানী থৈ পানী খাব পাৰে। আৰু এয়া হৈছে চিট্ৰিন, এয়া এঞ্জেল। এগৰাকী হৈছে মানে এঞ্জেল হয়। এই লাক্সাৰীৰ কাৰণে লগত ৰাখিব পাৰে। আৰু ৰ'জ কোৱাৰ্টজৰ এঞ্জেল ৰাখিব পাৰে। একবাৰ এঞ্জেল দেখাই দিয়াচোন। ৰ'জ কোৱাৰ্টজ ৰিলেশ্যনশ্বিপৰ কাৰণে ৰাখিব পাৰে লগত। আৰু এইটো পাইৰাইটৰ এঞ্জেল হয়, ৰাখিব পাৰে। ৰ'জ কোৱাৰ্টজৰ হাঁহ
আৰু সৰু এঞ্জেল চোৱা আৰু এইবিলাক হ'ল লকেটো পিন্ধিব পাৰে এঞ্জেলৰ লকেট আছে ইয়াতো আছে ব্লেক টামুলিনৰ লকেট আছে প্লেয়াৰ কোৱাৰ্টছৰ আছে আৰু এইফালে গ্ৰীণ এভেঞ্চুৰিন আৰু ৰ'জ কোৱাৰ্টছৰ তলত আছে এমেথিছৰ লকেট মই এমেথিছ বহুত ভাল পাওঁ আৰু এইখিনি ব্ৰেচলেট এইডাল ব্ৰেচলেট আমাৰ প্ৰায় প্ৰেক্টিচনাৰৰ হাততে দেখা পাব এইডাল প্ৰায়ে লৈছে এইডাল আৰু এই চিট্ৰিনৰ ব্ৰেচলেটডাল পিন্ধিব পাৰে ছাকচেছৰ কাৰণে এইকেইডাল আৰু আছে এইফালে এয়া টাম্বলকেইটা দেখাইছিলোঁৱে এই টাম্বলটো হেৰি কৰিব পাৰে এইটো ক্ৰিষ্টেলডাল চাৰ্চ কৰিবৰ কাৰণে টাম্বলটো ব্যৱহাৰ কৰিব পাৰে এটা চিচাৰ পাত্ৰত মানে কাঁচৰ পাত্ৰত এই টাম্বলটো থৈ দিব লাগে তাত অকল এইডাল টাচ কৰি ক্ৰিষ্টেলকেইডাল থৈ দিলে ই নিজে নিজে চাৰ্চ হৈ থাকে আৰু এইটো এমেথিছ আৰু এইটো আমাৰ ওচৰত আছে কেম্ফৰ যেতিয়া মানে মেডিটেশ্যন কৰি থকা হয় তেতিয়াতো ওচৰত লগাই মানে ইয়াৰ গোন্ধটো হেৰি কৰি ল'ব পাৰে ওচৰত মানে এইটো যদি মানে হেৰি কৰি থোৱা হয় মানে লগাই লোৱা হয় তেতিয়া নিজকে নিজে এটা বহুত ভাল লাগে আৰু আমাৰ ইয়াত ৰখা হৈছে লাগিলে ল'ব পাৰিব মই কণ্টেক্ট নাম্বাৰটো দি দিম তলতে আৰু এইটো এয়া আমাৰ এঞ্জেল কিমান ধুনীয়া চোৱা আৰু তলতো আছে এইগৰাকী আপোনালোকে কেনেকুৱা পাইছে জনাব আমাৰ 7 চক্ৰৰ গছ এনেকৈ থোৱা হৈছে এয়া বিকিবৰ কাৰণে আৰু এইয়া চোৱা এইটো বাটাৰফ্লাই ডিজাইনত এমেথিছ কেনেকুৱা পালে জনাব আৰু মই আৰু এটা বস্তু দেখাবলৈ থাকি গ'ল চেলেনাইটৰ আমাৰ হেৰি আছে চেলেনাইটৰ প্লেট আছে এইখন ডাঙৰ হয় এই ডাঙৰখনতো বেছি থ'ব পাৰে সেইটো টাম্বল আছিলে আৰু এইটো আমাৰ ডাঙৰ প্লেট হেৰি হয় টাম্বল মানে চেলেনাইটৰ আৰু চেলেনাইটৰ এইটো ৰ' পিচ ইয়াতো মানে ক্ৰিষ্টেল চাৰ্চ কৰিব পাৰে আৰু এটা বস্তু থাকি গ'ল দেখাবলৈ এইটো হৈছে চিজ ইয়াৰ ধোঁৱাটোৱে গোটেই মানে ক্ৰিষ্টেলডাল ক্লিন কৰিব পাৰে ক্লিন কৰি আকৌ পিন্ধিব পাৰে যেনেকৈ আমি ধূপৰ ধোঁৱাটো দি কৰিবলৈ কওঁ ন ইয়াৰ ধোঁৱাটোৱে দি কৰিব পাৰে দেখালোঁ আমাৰ ক্ৰিষ্টেল শ্ব'ৰুমটোত কি আছিলে কেনেকুৱা পালে আপোনালোকে জনাব আৰু যদি আপোনালোকক যদি লাগে বা মই তলতে মোৰ কণ্টেক্ট নাম্বাৰটো দি দিম আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব আজিলৈ বাই বাই আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভাল লাগিলে শ্বেয়াৰ কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে আৰু লাইক কৰি যাবলৈ নাপাহৰিব আজিলৈ ধন্যবাদ বাই বাই আকৌ আপোনালোকক নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম